ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আজি মই 1ৰ পৰা 10লৈ সংখ্যা কেইটা মনত ৰাখিবৰ বাবে এটি কবিতা লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো চাই কবিতাটো মুখস্থ কৰিবলৈ যত্ন কৰিবা। এক আছিল ডাঙৰ ৰজা, কওঁ শুনা বৰ মজা। 2 দিন 2 ৰাতি বেমাৰত নেৰে ধাৰি পাতি। 3 দিনত কবিৰাজ আহিল, দেখে ৰজাৰ জীৱন কাহিল। 4 পালি ঔষধ দিলে, ৰজাই নিতৌ এপালিকৈ গিলে। 5-6 দিন এনেকৈয়ে গ'ল, 7 দিনতো ভাল নহ'ল। 8 দিনত লগাই মাত, ৰাণীয়ে দিলে গৰম ভাত। 9 দিনত বল পালে, 10 দিনত ভাল পালে। আজি তোমালোকে ভিডিঅ'টোত চাই লৈ নিজে মুখস্থ কৰাৰ লগতে আৰু সংখ্যাবোৰ তোমালোকৰ একাদিক্ৰমে 1ৰ পৰা 10লৈ মনত ৰাখিবলৈ যত্ন কৰিবা।